ইউটিউব চেনেল তীৰথৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, সমাজৰ সৰ্বস্তৰৰ সৰ্বজন ব্যক্তিৰ হিতাৰ্থে প্ৰস্তুত কৰা তীৰথৰেখা চেনেলৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনকল্যাণমূলক কৰ্মভাগীত যেন অৰিহণা আগবঢ়ায়। বন্ধুসকল, মহাপুৰুষে ব্যৱস্থা মতে প্ৰত্যেক গৃহস্থৰ গুৰুবন্তি জ্বলোৱা, নাম প্ৰসংগ কৰাৰ অৰ্থে এক আছুতীয়া স্থান থকা আৱশ্যক। তাত ভক্তি সহকাৰে আনুষ্ঠানিকভাৱে সিংহাসন প্ৰতিষ্ঠা কৰি গুণমালা স্থাপন কৰিব লাগে। নিতৌ পুৱা গধূলি এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰি ধূপ ধূনা সুগন্ধি দ্ৰব্যৰ দ্বাৰা এক ভগৱতমুখী অনুকূল পৰিৱেশ সৃষ্টি কৰিব লাগে। গৃহৰ সকলোৱে মিলি প্ৰসংগৰ ব্যৱস্থা কৰিব লাগে। তিথি পৰ্ব সংক্ৰান্তি আদিত অনাড়ম্বৰ সহজপ্ৰাপ্য প্ৰসাদ আগবঢ়াব লাগে। প্ৰসাদ সজাওঁতে, ধোৱা পখলা কৰোঁতে, বন্তিত তেল দিওঁতে মুখ আৰু নাক কাপোৰেৰে ঢাকি ল'ব লাগে। এই কাৰ্যটিত উদাসীন হ'ব নালাগে। মানুহৰ আভ্যন্তৰ ভাগৰ পৰা শ্বাস প্ৰশ্বাসৰ বহুতো বীজাণু নিৰ্গত হয়। ভগৱন্ত ভকতলৈ অৰ্পণ কৰা দ্ৰব্যত সেই শ্বাস প্ৰশ্বাস পৰা অপৰাধ। জা জলপান, চাউল সিদিওৱা আদি বিতৰণ কৰোঁতেও এই সাৱধানতা অৱলম্বন কৰিব লাগে। কোনো লোকে যদি এই কামত সতৰ্ক নহয়, তেওঁক কামৰ পৰা অপসাৰণ কৰিব লাগে। সকলো কুশলে থাকক, শান্তিৰে থাকক।